Hey guys, মই জাহ্নৱী পুনৰবাৰ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পটল আৰু আলুৰ কালিয়া। সকলোৱে জানে এটা সহজ ৰেচিপি। সকলোৰে বনোৱাৰ ধৰণটো বেলেগ। মই কেনেকৈ বনালোঁ মোৰ ভিডিঅ'টো চাব, শেষলৈকে চাব। পটলৰ কালিয়া বনাবলৈ মই পটল 7টা লৈ লৈছোঁ, আলু 2টা, নহৰু 1টা, আদা 1.5 ইঞ্চিমান আৰু পিঁয়াজ 1টা। প্ৰথমতে মই পটলৰ এনেকৈ বাকলিটো গুচাই লৈছোঁ। আপোনালোকে যদি ভাবে যে গুচাই নল'বও পাৰে, কিন্তু এনেকৈ গুচাই ল'লে কোমল হয়। মই এনেকৈ প্ৰথমে পটলৰ বাকলিখিনি গুচাই লৈছোঁ। গতিকে মইনো কেনেকৈ বনাওঁ ভিডিঅ'টো চাব, শেষলৈকে চাব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই পটলখিনি ধুই কাটি ল'লোঁ। কাটি লৈ এতিয়া ইয়াতে এইখিনি মই ফ্ৰাই কৰি ল'ম আৰু পটলখিনি আলুখিনিয়ে। এতিয়া মই পটলখিনি নিমখ হালধি সানি ল'ম আৰু মই নিমখ দি দিছোঁ। হালধি অলপমান দি দিছোঁ। এতিয়া ভালকৈ সানি লৈছোঁ হেৰিখিনি। এতিয়া ইয়াত তেলত দি দিছোঁ, পটলখিনি ফ্ৰাই কৰি ল'ম। আমাৰ পটলখিনি ফ্ৰাই কৰা হৈ গৈছে। মই এতিয়া পটলখিনি কাঢ়ি থৈছোঁ বাতি এটাত। এতিয়া মই ইয়াতে আলুখিনি ফ্ৰাই কৰি ল'ম। এতিয়া অলপ সময় মই আলুখিনি ফ্ৰাই কৰি থাকিম। আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই প্লেট এখনত আলুখিনি কাঢ়ি থৈ দিছোঁ। ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এনেকৈ অলপমান ৰঙচুৱা হোৱালৈকে ভাজিম। এতিয়া ইয়াতে মই আদা নহৰু আৰু তেজপাত দি দিছোঁ। এতিয়া অলপ ভালকৈ ভাজি ল'ম এইখিনি। এতিয়া ইয়াতে মই হালধি গুড়ি অলপমান দি দিছোঁ। বেছি নাই দিয়া, অলপমান দি দিছোঁ, যিহেতু ভাজোতে দিছিলোঁ হালধি গুড়ি, গতিকে এতিয়া অলপমান দি দিছোঁ আৰু এতিয়া ইয়াতে মই জিৰা গুড়িখিনি দি দিম। এয়া জিৰা গুড়ি দি দিছোঁ। লগতে এয়া ধনিয়া গুড়ি আৰু এয়া জলকীয়া গুড়ি। এতিয়া ভালকৈ মছলাখিনি ভাজি ল'ম। মছলাখিনি মই ভালকৈ ভাজি লৈছোঁ। এতিয়া মই অলপমান পানী দি দিছোঁ, যাতে মছলাখিনি লাগি নাযায় তলত। কেৰাহীত লাগি যাতে নধৰে তাৰ বাবে পানী অলপ দি ভালকৈ ভাজি ল'ম।
মই ভাজি লৈছোঁ মছলাখিনি। এনেকৈ অলপ সময় মই মছলাখিনি ভাজি ল'ম যাতে মছলাৰ পানীখিনি শুকাই যায়, তেলৰ হেৰিটো বিৰিঙি উঠে, তেতিয়ালৈকে মই ভাজিম মছলাখিনি। ইয়াতে মই চেনি অলপমান 1 চামুচমান দি দিছোঁ, 1 চামুচ নহয় ফুলকৈ এনেই অলপমান দি দিছোঁ, তেতিয়া অলপ মিঠা মিঠা লাগিব, খাই ভাল লাগিব, টেষ্টটো আহিব অলপ। মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মই ইয়াতে বিলাহী 2টা গ্ৰাইণ্ড কৰি লৈছিলোঁ, এতিয়া মই সেইখিনি বিলাহীৰ ৰসখিনি দি দিম। এতিয়া এয়া মই বিলাহীৰ পেষ্টটো দি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ এয়া। ভালকৈ ভাজি লৈছোঁ অলপ সময়। ইয়াতে অকণমান নিমখ দি দিছোঁ, অলপমান দিছোঁ, মানে ভাজোতে নিমখ দিছোঁ যে, এতিয়া এনেই অলপমান দি দিছোঁ, কাৰণ বেছি যদি হৈ যায় আৰু খাবলৈ বেয়া লাগিব, গতিকে অলপমান স্লাইড দি দিছোঁ। এয়া মই ধুনীয়াকৈ ভাজি লৈছোঁ বিলাহীখিনি দি। এতিয়া মই ইয়াতে গাখীৰ আৰু আলমণ্ড যে পেষ্টটো বনাই লৈছিলোঁ সেইখিনি ঢালি দিলোঁ ইয়াতে। এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম, মিক্স কৰি অলপ সময় এনেকৈ ভাজিম। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, এদিন খাই চাবচোন, খাবলৈ বহুত ভাল লাগে। এবাৰ খালে কিবা আৰু খাওঁ খাওঁ লাগে এনেকৈ বনাই, গতিকে যিসকলে এতিয়া এনেকৈ ৰান্ধি খোৱা নাই, এনেকৈ ৰান্ধি খাব। এয়া মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ বিলাহী আৰু হেৰি দি। এতিয়া ইয়াতে মই পটলখিনি, ভজা পটলখিনি আৰু আলুখিনি ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ লাৰি দিম এইখিনি। দেখিবলৈ কি ধুনীয়া লাগিছে, হয়নে নহয়? দেখাতেই ইমান ধুনীয়া, খাবলৈ চাগে আৰু টেষ্টি হ'ব। মই ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া এয়া অলপমান সময় মই ঢাকনখন দি দিলোঁ। ঢাকনখন দি পেলাই এতিয়া এয়া ঢাকনখন উদঙাই অলপ সময় লৰাই দিছোঁ। এতিয়া ইয়াতে মই পানী দি দিছোঁ। এতিয়া পানী দিয়া হৈ গৈছে। এতিয়া মই অলপ সময় আকৌ ভালকৈ লৰাই দিম। এয়া মই লৰাই দিছোঁ ভালকৈ, যাতে পানীটো ধুনীয়াকৈ মিক্স হৈ যায়। মই পানী অলপমানে দিছোঁ, যিহেতু মই গ্ৰেভিকৈ বনাম। আপোনালোকে যদি ইয়াতকৈ আৰু অলপমান পানী দিম বুলি ভাবে দিব পাৰে, কিন্তু একদম বেছি পানী কৰিও ভাল নালাগে, এনেকৈ অলপ গ্ৰেভি টাইপ কৰিয়ে খালে ভাল লাগে। গতিকে মই অলপমানে পানী দিছোঁ। এতিয়া এয়া উতলি আছে পানী দিয়াৰ পিছত, দেখিবলৈও ভাল লাগিছে।
যদি এনেকৈ আপোনালোকে খাই পোৱা নাই তেনেহ'লে খাই চাব এদিন, ভাল লাগে খাবলৈ। আকৌ এবাৰ এনেকৈ ধুনীয়াকৈ লৰাই দিছোঁ। এয়া আমাৰ ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে। এয়া আমাৰ ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াতে মই অলপমান গৰম মছলা গুড়া দি দিছোঁ। যিহেতু গোটাটো নাছিলে সেইকাৰণে পেকেটৰে অলপ দি দিছোঁ, দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ। এয়া আমাৰ পটল আৰু আলুৰ কালিয়া ৰেডি হৈ গৈছে। দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈও ভাল লাগে। গতিকে এদিন এনেকৈ বনাই খাই চাব আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব মোক। এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব যিসকলে এতিয়ালৈকে কৰা নাই। আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। আকৌ এটা নতুন ভিডিঅ' লৈ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ মই। বাই বাই।